জনপ্ৰিয় ধাৰাবাহিক পুৱতি তৰাৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অহিৰণে জোনক মই আজিৰ পৰা তোমাক তুমি বুলি মাতিম, তই বুলি যে নামাতো এই বুলি জোনক ক'ব। আৰু তেতিয়া জোনে অহিৰণক নালাগে তুমি বুলি মাতিবলৈ, তই বুলিয়ে মাতিবি, আমাৰ নিচিনা সৰু মানুহবিলাকক তই বুলিয়ে যে মাতিব লাগে, তেতিয়াহে মৰম আৰু আন্তৰিকতা সদায় বজাই ৰখা যায় এই বুলি অহিৰণক বুজায়। আনফালে আপোনালোকে দেখিবলৈ পাব অহিৰণৰ বায়েকে ঘৰত কাম কৰা চাকৰজনক বহুত বেয়াকৈ কয় আৰু এই কথাটোতে জোনকো গালি দিয়ে, তই আচলতে কেনেকৈ সাহস পালি এজন চাকৰক আমাৰ ডাইনিং টেবুলত বহিবৰ কাৰণে। ইফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব অহিৰণৰ মাকে মালাক মাতিব, অৰ্থাৎ ঘৰত কাম কৰা ছোৱালীজনীক মাতি বিচাৰি ফুৰিব আৰু তেতিয়া বায়েকে আহি মাকৰ ওচৰলৈ আহিব। এতিয়া বাৰু বায়েকে ঘৰত কাম কৰা চাকৰজন অৰ্থাৎ মালাক ঘৰৰ পৰা উলিয়াই দিলে নেকি বাৰু? জানিবলৈ পাব আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।